গাইজ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজি মানে আপোনালোকক এটা নতুন মানে এটা ভিউ দেখুৱাব নিম, য'ত আপোনাৰ মানে মোৰ বৰ্তমান মটৰ বডিঙৰ ছেটআপটো আহিলে, কিন্তু আনবক্সিং নকৰিলোঁ আপোনালোকৰ ওচৰত। কিন্তু আজি তাকে মোৰ মটৰ বডিঙৰ ছেটআপটো পূৰা কমপ্লিট আহিলে, আৰু আপোনালোকৰ ওচৰত যি গৈ আছোঁ এনেকুৱা এটা ভিউ দেখুৱাবৰ কাৰণে। আৰু মই আগে পিছে মটৰ ব্লগ কৰা নাই, কিন্তু তথাপিও চেষ্টা কৰিম আপোনালোকৰ আনন্দ ল'বৰ কাৰণে, আপোনালোকৰ ভিউবিলাক চাই পেলাই ভাল লাগিবৰ কাৰণে, আনন্দ ল'বৰ কাৰণে মই কিছুমান বস্তু নেদেখা বস্তু বাৰু ইয়াতে আমাৰ থকা নেদেখা বস্তু আপোনালোকে কিছুমান নতুন ধুনীয়া ধুনীয়া ভিউ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে ভিডিঅ' আপোনালোকে ক'ব। আজি নতুনকৈ প্ৰথম মটৰ ব্লগিং কৰিলোঁ। আজি মানে গৈ আছোঁ আপোনাৰ এনেকুৱা এটা প্লেচ দেখুৱাবৰ কাৰণে আপোনালোকক, যিটো প্লেচ আপোনালোকে চাই পেলাই ক'ব লাগিব মানে কেনেকুৱা এটা প্লেচ। আৰু ভিউটো চাওক না আপোনাৰ ৱাইড এংগেলত যিটো ভিউ হয়, ভিউটো চাওক, ভিউটো কেনেকুৱা এটা ভিউ আহিছে আপোনালোকে। এতিয়াতো মইতো গম নাপাম বাৰু কেমেৰাটো কেনেকুৱা এংগেলত আছে, আপোনালোকে চাই গৈ থাকক। আৰু ভিউটো আপোনালোকক মই দেখুৱাম। আৰু এনেকুৱা এটা জেগাত গৈ আছোঁ মানে, যিটো জেগা মানে মোৰো বিশেষকৈ বহুত ভাল লাগে মানে। জেগাটো বহুত ধুনীয়া এটা ভিউ আহে। এয়া গাঁৱলীয়া আপোনাৰ জেগাত মানে ভিউটোতো ভিউটোৱেই, আৰু গাঁৱলীয়া জেগাত মানে আপোনাৰ চাই পেলাই বহুত মানে বেলেগ লাগে আৰু। তাকে মানে অলপ সেয়াই আৰু মই আগে পিছে মটৰ ব্লগিং কৰি পোৱা নাই, কিন্তু আপোনালোকে মোক জনাব ভিডিঅ'টো কমেণ্টত লিখিব যে মটৰ ব্লগিংটো কেনেকুৱা হৈছে আৰু ভাল হৈছেনে নাই, আৰু মোৰ ভিউটো কেনেকুৱা আহিছে। চাওক কেনেকুৱা সুন্দৰ এটা ভিউ আহিছে, চাই যাওক। ৱাও, কি সুন্দৰ ভিউ এটা আহিছে। আজি বতৰটো বৰ ধুনীয়া হৈ আছে। এনেকুৱা বতৰত আপোনাৰ ব্লগিং কৰি বহুত ধুনীয়াই লাগে। মই অকলে আহিবৰ কাৰণে অলপ হেৰি লাগে কাৰণে, মোৰ লগৰ দাদাই হয়, দাদা এজন আহিছে। এইটো নামঘৰ, আমাৰ নামঘৰ চাওক। এতিয়াতো মই গম নাপাম ভিউটো কেনেকুৱা আহি আছে, আজি ফাৰ্ষ্ট হয়। আৰু ভালেই হ'ব ভিউটো, আপোনালোকে চাই যাওক। আপোনালোকে লোকেশ্যনটো মানে আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা এটা ভিউ। এইটো বৰ্তমান মই আপোনাৰ আছোঁ, এইটো আপোনাৰ আমাৰ ইয়াৰে জামুগুৰিহাট এইটো আপোনাৰ পাতলচুক গাঁৱৰ ৰাস্তা দি আহি আছোঁ। এইটো গাঁৱৰ ৰাস্তাৰ ভিউ, এইটো আপোনাৰ গাঁৱৰ ৰাস্তা হয়। সেই গাঁৱৰ ৰাস্তাটোৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ। আমি এতিয়া বৰ্তমান 4 লাইন পাম। 4 লাইন বনাই আছে। এইটো আমাৰ বৰ্তমান অপেনিং কৰা নাই। ইয়াত আমাৰ আগত এটা ব্ৰিজ বনাই আছে। সেই ব্ৰিজটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু আজি নহয়। আজি এটা বেলেগ লোকেশ্যনত গৈ আছোঁ। সেইটো লোকেশ্যনত আজি প্ৰথম আপোনালোকক দেখুৱাই লওঁ, পিছত আপোনাক মই আমাৰ যোনটো চকীঘাট দলং বুলি কয় আমাৰ ইয়াত আগৰ, এই চকীঘাট দলঙৰ ভিউজটো আপোনাক দেখুৱাম এদিন। বৰ ধুনীয়া সুন্দৰ এটা ভিউ আহে। আপোনালোকে ভিডিঅ'বোৰ চাই যাব, মই দিয়া ভিডিঅ'বোৰ চাই যাব। ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ কাষতে থকা মানে চেনেলটোৰ কাষতে থকা বেল আইকনটো দবাই থ'ব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আৰু এতিয়া এক নম্বৰ কথা কি, মোৰ ভইচটো কেনেকুৱা আহিছে মই ক'ব নোৱাৰিম। মই গৈ পেলাইহে আপোনাৰ ভইচটো মানে গম পোৱা যাব যে ইয়াৰ মাইকটো মই যিটো অৰ্ডাৰ দিছিলোঁ, সেই মাইকটো মানে ঠিকেই আছেনে নাই। দেখিছে, ছাগলী গৰু। এটা কথা বেয়া লাগে মানে কি, ৰাস্তাত গৰুবিলাক মানে এৰাল দিব নালাগে, কাৰণ বহুতে আপোনাৰ ধৰি লওক বাইক চাইক লৈ আহোঁতে অকণ অসুবিধা হয় ন। আৰু গৰুবিলাকতো আৰু সেইটো মানুহৰ নিচিনাটো সিহঁত নহয়, তো সিহঁতৰ জ্ঞানটো ধৰি লওক তেনেকুৱা নহয়। সেইটো কাৰণে মানে কি, গৰুবিলাক আপোনাৰ ৰাস্তাই ঘাটে দিব নালাগে, কাৰণ বাইক চাইক গাড়ী হওক, বাইক হওক, বিশেষকৈ বাইকৰ কাৰণে আগেদি অহা যোৱা কৰি দিলে মানে কি হয়, ভয় থাকে, পৰি যোৱাৰ চান্স থাকে, এক্সিডেণ্ট এটা হৈ যোৱাৰ চান্স থাকে। সেইটো কাৰণে অলপ ভয় লাগে। আৰু আজি বতৰটো চাওকচোন, কি বৰ ধুনীয়া এটা বতৰ। এনেকুৱা বতৰত মানে ব্লগ কৰি পেলাই বহুত ভাল লাগে। আৰু গৈ আছোঁ এতিয়া আপোনালোকৰ ভিউটো দেখাব, কেনেকুৱা লাগে আজি চাওঁ ভিউটো। আপোনালোকৰ আমাৰ
যোনটো ইয়াত 4 লাইন বনাই আছে। আমাৰ 15 আগষ্টৰ দিনাখন, আমাৰ স্বাধীনতা দিৱসৰ দিনাখন 15 আগষ্ট, সেইদিনাখন আমাৰ ইয়াত দলংখন, যিখন আমাৰ চেনীঘাট দলং আগৰ কাঠৰ আছিলে, মানে ব্ৰিটিছ তাহানিৰ দিনৰ মানে আগৰ দিনৰ আৰু মই ভালকৈ চনটো নাজানিম, মই বহুত দিনৰ আগৰ, কিন্তু দলংখন নাছিলে। যেতিয়া 4 লাইন হৈ গ'ল আপোনাৰ, 4 লাইন হোৱাৰ পিছত দলংখন বনাবলৈ মানে বনাইছে দলংখন। আৰু আপোনাৰ এটা ধুনীয়া মানে তেজপুৰ সংযোগ কৰিছে আমাৰ ইয়াৰ পৰা। যিহেতু আমাৰ তেজপুৰ জাগা নাই বুলি ক'লে আমাৰ 1.5 ঘণ্টা লাগে, 1.5 ঘণ্টাটো লাগেই ধৰি লওক। এতিয়া আমাৰ খুব বেছি আমাৰ তেজপুৰ যাবলগীয়া হ'লে, মেইন টাউনৰ তেজপুৰ যাবলগীয়া হ'লে খুব বেছি আমাৰ 45 আধা ঘণ্টা ধৰি থৈছোঁ, আধা ঘণ্টাত আপুনি ধৰক তেজপুৰ পাই যাব। তো বহুত সুবিধাজনক হৈছে, নিজৰো সুবিধা হৈছে, সকলোৰে সুবিধা হৈছে। কিবা এটা বস্তু পটককৈ আনিবলগীয়া হ'লেও এইফালে গৈ তেজপুৰৰ পৰা আনিব পৰা যাব। তো আপোনালোকক দেখুৱাই আছোঁ ভিউটো কেনেকুৱা আহিছেতো মই গম পোৱা নাই, আপোনালোকে চাই যাওক কেনেকুৱা আহিব এতিয়া ভিউটো। আৰু ময়ো আজি ফাৰ্ষ্ট টাইম হয় মটৰ ব্লগিঙত। তো আপোনালোকে কিবা যদি ইয়াত আপোনালোকে ভুল দেখে, তেতিয়াহ'লে আপোনালোকে মোক জনাব যে এইটো আচলতে এনেকৈ কৰিলেহে মানে দেখিবলৈ ভাল লাগে বা ভাল হয়। সেয়াই আৰু জনাই দিলে ভাল লাগে আৰু কিয় মানে তেতিয়াহে মই কিবা এটা মানে আগবাঢ়ি যাবৰ কাৰণে আগতে উৎসাহ পাম। তো আপোনাৰ বৰ্তমান আমি এতিয়া যাম কন্যাকা হৈ পেলাই যাব লাগিব, যোনটো আমি মানে বিহুত আপোনালোকক দেখুৱাব বুলি ভাবি আছোঁ। কন্যাকা দি গৈ যাম। এইখন আমাৰ কয় উজোৰা চুক, গাঁও আমাৰ উজোৰা চুক বুলি কোৱা হয়। আৰু আমি ইয়াৰ পৰা আমি তাই কন্যাকালৈ এইফালৰ পৰা কন্যাকালৈ সোমাব পাৰি। বাওঁহাতে আমাৰ কন্যাকালৈ যাব পাৰি, আৰু আমাৰ সোঁহাতে যোনটো ৰাস্তা আছে আগলৈ গৈ পেলাই, সোঁহাতে গ'লে আমাৰ পাই যাম আমাৰ মেইন ৰাস্তা হাইৱে 15 নং ৰাষ্ট্ৰীয় মানে ঘাইপথ, মানে আমাৰ 15 নং মানে হাই ৰোড পাই যাম। তো আমি এতিয়া হাই ৰোড নাযাওঁ, আৰু আমাৰ চিধা গ'লে আমি পাই যামগৈ ডাইৰেক্ট ঢলাই বিল, মানে আমাৰ হাই ৰোডে পামগৈ, সিফালে নাযাওঁ। আমি যাম এতিয়া কন্যাকা, এইফালে আমাৰ কন্যাকা যায়। আমাৰ মাননীয় শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াৰ ইয়াত যোনখন ফাৰ্ম আছে কন্যাকা, য'ত আমাৰ সকলো ধৰণৰ আপোনাৰ সকলো মানে আহিব পাৰে কন্যাকাৰ কাৰণে এটা ভিডিঅ' মই এক্সট্ৰাকৈ আপোনালোকক বনাই দেখুৱাম। কিন্তু এইটো ভিউ যাওক না, এইটো ভিউটো যাওক, কি মজা লাগিছে ভিউটো। অ' মাই গড, ইয়াৰ এটা ভিউ আপোনালোকে এনেকুৱা সময়ত ৰ'দ নিদিয়ে ন, এনেকুৱা সময়ত ভিউটো লৈ পেলাই বহুত ধুনীয়া লাগে চাই পেলাই। আৰু আপোনালোকক কন্যাকাৰ ভিউ এটা মই দেখুৱাম, কন্যাকাৰ এটা ভিডিঅ' বনাম য'ত আপোনালোকে কন্যাকাৰ গোটেইখিনি কথা, আজিকালিতো পূৰা প্ৰায় কন্যাকাটো মানে সকলোৱে আহি কন্যাকাটো চবে গম পোৱা হৈছে আৰু আহিব পাৰে। এতিয়াতো ধৰি লওক গৰমৰ বন্ধ শেষেই হ'ল, মই ভিডিঅ'টো আগতেই দিব লাগিছিল, তেতিয়া আপোনালোকে হয়তো চাব পাৰিলেহেঁতেন। কিন্তু কন্যাকাৰ আপোনাৰ যোনটো কন্যাকাৰ মানে ভিতৰৰ যোনটো মানে এলেকা কন্যাকাৰ, তাত আপোনাৰ মানে কি চাব, কি আপোনাক মানে কেনেকুৱা কি লাগে মানে সকলো ধৰণৰ বস্তু তাত পাব। সৰু পোৱালিৰ পৰা খেলা পৰা বুলি ধৰি পেলাই মিঠাই, মানে সকলো ধৰণৰ বস্তু তাত চাব পাৰিব। মানে এটা চাবলগীয়া, দিনটোৰ কাৰণে ওলাই আহিব পাৰে, ওলাই আহি দিনটোৰ কাৰণে চাই তাত ধুনীয়াকৈ দিনটোৰ গোটেই সম্পূৰ্ণ আপোনালোকে হেৰি কৰিব পাৰে, মানে ব্যস্ততাৰ মাজত ব্যস্ততাত পাৰ কৰিব পাৰে। আৰু সৰু ল'ৰা ছোৱালীও তাত আহিলে আমনি নাপাব, ধুনীয়াকৈ চাব পাৰিব। আৰু আজি মই আপোনাক এনেকুৱা এটা মানে আমাৰ ইয়াৰে আগতে যিটো ৰাস্তাত আহিবৰ কাৰণে মানে ৰাস্তা নাছিলে, আচলতে মথাউৰি আছিলে, আৰু সেইটো ৰাস্তাটো আহিব নোৱাৰে বাৰু আগতে। কিন্তু আজিকালি যিটো এটা আপোনাৰ এটা ৰাস্তা হৈছে, মানে ৰাস্তাটো আপোনালোকে চাই পেলাই ক'ব লাগিব মানে। তো চাই যাওক ভিডিঅ'টো, আৰু লাহে লাহে ময়ো শিকিমগৈ, কিন্তু এতিয়া বৰ্তমান অলপ চলপৰ কাৰণে অলপ হেৰি হয় আৰু ৰাস্তাটো চিধা না, চিধা কি ভিউ চাওক না, ভিউটো কি মজা এটা ভিউ আছে আপোনাৰ। এইটো ভিউ আপোনাৰ কেনেকুৱা টাৰ্ণিঙত, মানে ৰাইট এংগলত টাৰ্ণিঙত যোনটো ভিউ হয় নহয়, এইটো মানে একদম মাইণ্ড ব্লয়িং ভিউ হয়। মানে চায়ে কিবা এটা মানে বহুত ভাল লাগে। আৰু আপোনাৰ দেখিছে নহয়, এইটো চাপৰি অঞ্চলৰ জেগা, আগতেতো ইয়াত মানে কি ক'ম আৰু মানুহ মানে হাতীৰ পৰা মানুহ ইয়াত আহিবলৈ নোৱাৰে,
আৰু এতিয়া যিটো আপোনাৰ ধৰি লওক ৰাস্তা হওক আৰু আপোনাৰ যিটো মানে দেখিবলগীয়া এটা মানে বহুত মনোমোহা এটা পৰিৱেশ, এই পৰিৱেশত মানে এতিয়া আপোনাৰ এই গৰমত কেতিয়াবা আজৰি টাইমত ভাগৰকে মাৰিবলৈ, জিৰণিকে ল'বলৈ এলে আহিব পাৰে। বৰ ধুনীয়া এটা সুন্দৰ পৰিৱেশ। লগৰ হৈ চিট নাপালে চাগৈ। চব ঠিক আছিলে, খালি মোৰ ভইচটো কেনেকুৱা আহি আছে আপোনালোকৰ ওচৰত সেইটোহে মানে মই জনাব পৰা নাই। ইয়াত আপোনালোকে কেনেকুৱা ভিউ পাইছে মই নাজানো বাৰু, কিন্তু ভাল লাগিব ধৰক ভিউটো যেন তেনে। ইয়াত মানে বহুত মানুহ আহে, বহুত কইনাকাত আহে, বহুত মানুহ আহে চাবৰ কাৰণে। বহুত ধুনীয়া এটা ফিল লাগে ইয়াত আপোনাৰ। আমি আৰু বেছি নাই, অলপমান দূৰ আছে। কিন্তু বিশেষকৈ মই আজি কইনাকালৈ অহা নাই, কিয় কইনাকাটো আপোনাৰ কইনাকালিয়ে যাব লাগিব চাগৈ। ৰাস্তাটোৰ কথা মই চিনি নাপাওঁ, মই অলপ সুধি পেলাই আগত যাব লাগিব। কিন্তু আপোনাৰ যিটো কইনাকাৰ এক্সট্ৰা মই ভিডিঅ' আপোনালোকক দিম। মই অতি সোনকালে লৈ আহিম, আপোনালোকক মই বুজাই দিম যে কইনাকাত ধৰি লওক আপোনাৰ কেনেকুৱা হেৰি হয়, কেনেকুৱা লাগে চাই। তো আপোনাৰ তাকে আপোনালোকক মই ভিডিঅ'টো দেখুৱাম। কিন্তু বৰ্তমান আমি সেইটো চাই লওঁ। কইনাকাৰ মেইন কইনাকাৰ জেগাটো আপুনি সোধক, সুধি লওক, কেনি যায় ভৰলি ৰাস্তাটো, কেনি যায় সোধক। এই ভৰলিৰ আপোনাৰ যোনটো ওলাব পাৰি যে ৰাস্তাটো কেনি যায়, এইটো ৰাস্তা এইফালে পাৰি নহয়, এইফালে পাৰি, হয় হয়, ধন্যবাদ দেই, ধন্যবাদ। তো আমি আজি কইনাকা নাযাওঁ, কইনাকা আমাৰ এইফালে যাব লাগে। কিন্তু কইনাকাৰ ধৰি লওক, কইনাকাৰ ভিডিঅ'টো আপোনাক মই এক্সট্ৰাকৈ এদিন দেখুৱাম। কিন্তু এতিয়া আমি গৈ আছোঁ আপোনাৰ যিটো প্লেচ কৈছিলোঁ ৰাস্তা, এইটো আপোনাৰ যিটো ৰাস্তাত আমি এতিয়া সোমালোঁ, সেই ৰাস্তাটো আমাৰ বহুত দিনৰ মানে এইটো আপোনাৰ আচলতে বিশেষকৈ নাছিলেই ৰাস্তা। ইয়াত চাপৰি মানে নদী পানী বাঢ়িলে ইয়াত পানী হৈ যায়। তো আপোনাৰ বহুত বেয়া ৰাস্তা বুলি মানে বহুত চাপৰি জেগা ন, তেতিয়াতো ইয়াত ধৰি লওক একো নাছিলে। কিন্তু এতিয়া যিটো এটা পৰিৱেশত মানে এইটো বনাই মানে এতিয়া ধুনীয়া এটা মানে মনোমোহা পৰিৱেশ বুলি ক'ব পাৰি। বহুতখিনি বনাই পেলালে। এতিয়া আমি তাকে আপোনালোকক দেখুৱাওঁ আৰু আপোনাৰ চাই যাওক। এইটো ৰাস্তা দেখিছে আপোনাৰ কি ধুনীয়া এটা ভিউ আহিছে, দেখিছেনে আপোনাৰ? বৰ মজা লাগিছে ভিউটো, চাওক না। এইটো ৰাস্তা, মই এইটো ৰাস্তা আজি প্ৰথম আহিছোঁ, নাজানো কেনি যায়। তথাপিও আপোনালোকৰ কাৰণে দেখুৱাবৰ কাৰণে আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই মই ভাল পায়, তেতিয়া লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই তেতিয়া আপোনালোকলৈ এনেকুৱা কিছুমান বহুত ধুনীয়া ধুনীয়া প্লেচ, আপোনালোকে কইনাকাৰ নোহোৱাৰ আগতে আপোনালোকে প্লেচবিলাক দেখা পালে ভাল লাগিব ন, তেতিয়া চাব পাৰিব যে না তাত এনেকুৱা এটা ধুনীয়া প্লেচ আছে, এনেকুৱা এটা ধুনীয়া ৰাস্তা আছে, যিটো তুমি গ'লে মানে বহুত ধুনীয়াকৈ মানে চাব পাৰিম বা হেৰি কৰিব পাৰিম। সেয়াই, তাকে চাই যাব। আৰু এইটো এটা কিবা ৰিজৰ্ট আছে নে কি আছে, কিবা এটা হয় আৰু এইটো বিশেষকৈ পিছত দেখুৱাম আপোনালোকক। এদিন কন্যাকাৰ ভিডিঅ' লৈ আহিম, তেতিয়া আপোনালোকক ইয়াত দেখুৱাম। এতিয়াতো আমি কন্যাকাৰ, কাৰণ যিটোলৈ আহিছোঁ, যিটো লোকেশ্যনলৈ আহিছোঁ, সেইটো লোকেশ্যনেদি গ'লে মানে ভাল লাগে। আৰু এতিয়া আমি ধৰি লওক এইটো নাজানিম, এইটো ৰাস্তা হয়, এইটো ৰাস্তা না। কিন্তু এই পৰিৱেশত আৰু টাউনৰ যিটো পৰিৱেশ, তাতকৈ মানে এইটো পৰিৱেশ মানে অকণ বেলেগ। এইটো পৰিৱেশ অকণ বেলেগ, এইটোত মানে গৈ মানে কিবা এটা ভাল লাগিব। চাওক না, কি প্লেচ। মইতো বাৰু এইটো প্ৰথম আহিছোঁ, তথাপিও আপোনালোকক কৈছোঁ আৰু কেনি যাব, এইফালে যাব লাগিব। এতিয়া আমি ইয়াৰ পৰা লেফ্ট চাইড যাম। তো আমাৰ এইখন আপোনালোকে দেখিছে ব্ৰিজ, এইখন আমাৰ ব্ৰিজ নহয়, নদী। ব্ৰিজখনো আছে, ফালে দেখুৱাই আছোঁ আপোনালোকক। আৰু বৰ ধুনীয়া এটা পৰিৱেশ, বা কহুৱা গছ, কহুৱাৰ মাজে মাজে আমি আৰু আগতেতো এইফালেদি আপোনাৰ কি কম, এইফালে ৰাস্তাই নাছিলে আগতে, মানে আহিবলৈ কোনো মানে হেৰিয়ে নাই। আৰু এতিয়া চাওক, আৰু এইখন আপোনালোকে দূৰৰ পৰা দেখিছেনে বাৰু? এইখন আপোনাৰ কন্যাকাৰ গোটেই মানে কন্যাকাৰ হয়। ফাৰ্ম চাৰ্ম আছে, গৰু ফাৰ্ম আছে, কিবা আপোনাৰ ধৰি লওক বহুত কিবা কিবি আছে। ময়ো ভালকৈ ইমান এটা নাজানো। এদিন আপোনালোকক লৈ আহিম ভালকৈ দেখুৱাবৰ কাৰণে, আপোনালোকে চাব আৰু কেনেকুৱা হয় তাকে বস্তুবিলাক।
যিহেতু মই ইমান ভালকৈ নাজানো, লগত এজন জনা শুনা মানুহ যদি লৈ অহা হয় তেতিয়া আৰু অলপ অসুবিধা হয়, বস্তুবিলাকৰ বিষয়ে ধুনীয়াকৈ জানিব পাৰি। আৰু সেয়াই আৰু বাকী ভিডিঅ'টো কি হৈছে এতিয়া আপোনালোকৰ প্লেচটোতো মই এই আপোনাৰ দেখিছে ডিজনীলেণ্ড নহয়, মিনি ডিজনীলেণ্ড সৰুতে সৰু বাচ্ছাৰ কাৰণে খেলিবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে। সেই তাত আছে আপোনাৰ দেখিছে আপোনাৰ তাত আপোনাৰ মানে সৰু সৰু বাচ্ছা আহিলে তাত খেলিব পাৰে। বহুতখিনি সুবিধা আছে, বাচ্ছাৰো মানে আমনি নালাগে, আৰামত খেলিব পাৰে, মাক বাপেকৰো কষ্ট নহয়, মানে বহুত সুবিধাজনককৈ বনাই দিছে। তাতে আপোনালোকে ডাঙৰ সৰু সকলোৱে থাকি পেলাই দিনটো পাৰ কৰিব পাৰে। আজৰি টাইমত ছুটি লৈ আহিব পাৰে, বাচ্ছাক দেখাব পাৰে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে। তেতিয়া মানে কি বাচ্ছাবিলাকো বেলেগত যোৱাতকৈ সকলোৱেতো ধৰি লওক এক'লেণ্ড চাবলৈ কাৰণে সকলোৱেতো নোৱাৰে ন, সকলোৰে হাতততো ইমানখিনি পইচা নাথাকে। কিন্তু ইয়ালৈ আহক, কন্যাকালৈ আহক, কন্যাকাত আহি পেলাই আপোনালোকে চাব পাৰিব। ইয়াতে আগতে ধৰি লওক এনেকুৱা এতিয়া যিটো ৰাস্তাত আহি আছোঁ তেনেকুৱা দেখিছে আপুনি, এতিয়া সেইদিনা বৰ ধুনীয়া লাগে এটা প্লেচ। কিন্তু সেইটো ৰাস্তাটো এইফালে আছে নে সেইফালে আছিলে, এইটো নহয় নেকি বাৰু? এইটো মূৰতহে আহিলোঁ, সেইটো মূৰতহে আছিলে নে কি? আৰু কেনি এইটো মূৰতে আহিলোঁ, যি কি নহওক বাৰু। আপোনাৰ এতিয়া এপাক ঘূৰিব, যদি মই হয়তো হয় আমি আহিলোঁ এটা এইটো চাইডে, আহিব লাগিছিল সিটো চাইডে, একো নাই। এইটো চাইডে ওলাব পৰা ৰাস্তাটো আছেনে নাই এতিয়া। ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাব, আৰু ভিডিঅ'টোত আপোনালোকে ছাবস্ক্ৰাইব নকৰিও কমচে কম ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব, তেতিয়া আৰু অলপ ইয়াতকৈ আৰু ভাল কিছুমান বনাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু এতিয়া আজি প্ৰথম হয়, আৰু প্ৰথম হোৱাৰ কাৰণে কি এটা হৈছে সেইটোও মই গম পোৱা নাই, না মোৰ ভইচটো মই গম পাইছোঁ কেনেকুৱা হৈছে, আৰু না মই ভিডিঅ' কোৱালিটি কেনেকুৱা আহিছে সেইটো মই গম পোৱা নাই। তো মানুহবিলাকৰ ৰিয়েকশ্যনবিলাক কি লগাই আহিছে এইডালে, বৰ বেলেগ এটা মানে হেৰি হৈ আছে। তথাপি আপুনি ভিউটো চাওক নব, নদীখনৰ কাষৰ এনেও আপোনাৰ বহুত ধুনীয়া লাগে পৰিৱেশটো, দেখিছে ভিউটো, বহুত ধুনীয়া ভিউ, আগতেতো ইয়াত চব এইটো মানে গাইড বান এইটো আপোনাৰ ওপৰ এটা কৰি পেলাই ৰাস্তাটো বনাইছে, আগতে ৰাস্তা নাছিল আপোনাৰ ইয়াতে আকৌ মঠাৰি আছিলে, য'ত আপোনাৰ এই ৰাস্তাটো ডাঙৰ কৰি দিলে, এইটো ধুনীয়াকৈ গাড়ী ঘোঁৰা অহা যোৱা কৰিব পাৰে। এইটো পকা কৰি দিলে আৰু আপোনাৰ ভাল লাগিব, ৰাইজৰ কাৰণে সুবিধা হ'ব অহা যোৱা কৰিবৰ কাৰণে। আমি বৰ্তমান আহি পালোঁ আপোনাৰ, দেখিছে আমি ভাবিছিলোঁ যাম বুলি ভাবিছিলোঁ আপোনাৰ সিটো ছাইডৰ পুৰণা ব্ৰিজখনৰ কাষেদি মানে আপোনাৰ এটা ৰাস্তা আহিছে, মানে বৰ ধুনীয়া লাগে ৰাস্তাটো মানে গৈ পেলাই, বহুত ধুনীয়া ৰাস্তা এটা বনাইছিলোঁ, মানে সেইফালে দেখোঁ বুলি ভাবিছিলোঁ, কিন্তু আচলতে এইটো কন্যাকাতি যোনটো অহা হয়, কন্যাকাতি আহিলে আমাৰ যোনটো নতুনকৈ ব্ৰিজ বনাই আছে তেজপুৰৰ লগত সংযোগী, সেই ব্ৰিজটোলেহে মানে আপোনাৰ মানে সেইটো ব্ৰিজতহে মানে আপোনাৰ মানে সেইটো ব্ৰিজে দেখা পোৱা যায়। তো মানে সেইটো কাৰণে আমি আচলতে ময়ো নাজানো ন, সেইটো কাৰণে ভুল হৈ গ'ল।
একো নাই, তথাপিও আপোনালোকে লোকেশ্যনটো চাওক। এইটো কিমান এটা ধুনীয়া লোকেশ্যন দেখিছেনে আপোনালোকে? ইমান মজা লোকেশ্যন মানে কি ক'ম। এনেকুৱা জেগাত মানে আবেলি টাইমত আহি পেলাই অকণমান আড্ডা মাৰিব পাৰিলে বা অকণমান ৰখিব পাৰিলে বহুত ধুনীয়া লাগে। আৰু তাত আপোনাৰ বতৰটোও বহুত ধুনীয়া কৰি আছে। আৰু এইফালে লোকেশ্যনটো চাওক, কি এটা মজা লোকেশ্যন দেখিছে আপোনালোকে, মই দেখুৱাই আছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকে আপোনালোকে আহক এদিন, আহি পেলাই আপোনালোকে চাওক কেনেকুৱা ধুনীয়া ধুনীয়া মানে কেনেকুৱা ধুনীয়া প্লেচ হয়। আৰু আপোনালোকে কইনা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও চেনেল লাইক আৰু কমেণ্টটো কৰি দিব, তেতিয়া মই অকণ উৎসাহ পাওঁ যে মই ভিডিঅ'টো বনাব পাৰিম আৰু আগলৈ। আৰু আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰিম। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।